মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৰে? আজি আকৌ এটি ব্লগ লৈ আপোনালোকৰ আগত আহিলোঁ। এয়া হৈছে ডে 1 আৰু ৰাতিপুৱাই ওলালোঁ মৰ্ণিং ৱাকলৈ বুলি। আৰু এয়া চাওক ৰাতিপুৱাৰ ধুনীয়া পৰিৱেশ। আপোনালোককো মই ভাবিলোঁ যে মোৰ লগতে আপোনালোককো অকণমান ৰাতিপুৱাৰ পৰিৱেশটো দেখাওঁ কেনেকুৱা হৈ থাকে। তো ব'লক তেন্তে। এনেকৈ আৰু এয়া হৈছে শিৱ মন্দিৰ। ৰাতিপুৱাই মন্দিৰ দৰ্শন কৰিলোঁ আৰু এনেকৈ আকৌ অকণমান আগত আহি আছে নামঘৰ। আৰু এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱৰ নামঘৰ। আকৌ অকণমান আগত আহি এয়া হৈছে হনুমান মন্দিৰ। আৰু এয়াই ৰাতিপুৱাৰ পৰিৱেশ। আৰতি হৈ আছিলে, খুব ভাল লাগে এনেকৈ ৰাতিপুৱাই মৰ্ণিং ৱাক, লগতে ভগৱানকো দৰ্শন কৰিলোঁ। আৰু এয়া তাৰে হনুমান মন্দিৰৰ অকণমান দৃশ্য আপোনালোককো দেখাই লওঁ। পৰিৱেশটো ইমান ধুনীয়া হৈ থাকে ৰাতিপুৱা। আৰু মনটো খুব ভাল লাগে। আৰু ৰাতিপুৱাই যেতিয়া এনেকৈ মন্দিৰ দৰ্শন, লগতে মনটো খুব পবিত্ৰ আৰু খুব ভাল লাগে। এয়া আৰতি হৈ আছিলে। আৰু সেইফালে আছে এয়া ব্ৰহ্মপুত্ৰ নদী। একদম মানে লোকেশ্যনটো ইমান যে ধুনীয়া, আৰু ৰাতিপুৱাৰ সময়খিনিত মানে আৰু বেছি ভাল লাগে। আৰু এয়া হনুমান মন্দিৰ আছে। মন্দিৰটো আছে আপোনাৰ উজান বজাৰত। আৰু এনেকৈ মন্দিৰৰ পৰা ওলাই আহি আকৌ মৰ্ণিং ৱাকলৈ বুলি আগবাঢ়িলোঁ। এনেকৈ আহি থাকিলোঁ। আৰু এডাল দেখিছেনে? ইমান বিশাল গছ, ডাঙৰ গছ, বহুত পুৰণি গছ এডাল। আৰু এয়া হৈছে লুইট হাউচ, জিলা উপায়ুক্তৰ ঘৰ। ইয়াতে DC থাকে। আৰু এনেকৈ আগলৈ ৰাজভৱনলৈ যাব পাৰি। ব'লক গৈ থাকোঁ। আৰু এইখিনি আগলৈ আহি এয়াই হৈছে বেলি ভিউ। আৰু সেয়া ব্ৰহ্মপুত্ৰ নদী। আৰু এইখিনি গুৱাহাটীৰ সকলো লোক, হয়তো গুৱাহাটীৰ বাহিৰৰো যিখিনিয়ে জানে, এইখিনি সকলোৰে চিনাকি জেগা। ইয়াৰে পৰিৱেশটো সঁচাই বহুত ভাল লাগে। আৰু ৰাতিপুৱাৰ পৰিৱেশখিনি যে আৰু বেছি ভাল লাগে। একদম ফ্ৰেছ বতাহ, একদম নদীৰ বতাহটো পায়, আৰু ফ্ৰেছ এয়াৰ। আৰু সকলো মানুহ ইয়াত সেইকাৰণে ৰাতিপুৱা মৰ্ণিং ৱাকো কৰিবলৈ আহে, কিছুমানে এক্সাৰচাইজ কৰে। আৰু এইখন হৈছে হোটেল বেলিবু। আৰু এয়াই হৈছে ৰাজভৱন। আৰু সেয়া সূৰ্য নমস্কাৰৰ গোটেইখিনি প'শ্চাৰ কেনেকৈ কৰিব লাগে, গোটেই বৰ ধুনীয়াকৈ তাত এনেকৈ ষ্টেচু আকাৰত বনোৱা হৈছে। আৰু তাৰপৰা উভতি আহি আকৌ ইয়াত আছে এল ফ্ৰেস্কো গ্ৰেণ্ড।
যিখন আমাৰ জাহাজখন মানে ইয়াত ইভিনিং টাইমত আহিব পাৰে সকলোৱে আৰু এনেকৈ ৰাতিপুৱাৰ পৰাই ব্যস্ততা মানুহ ইয়াত এইটো আচলতে ৰিক্সা ষ্টেণ্ড হয় চাগে তো সকলোৱে নিজৰ কামত ব্যস্ত ৰাতিপুৱাৰ পৰাই নিজৰ দিনটোৰ কাৰণে আৰম্ভণি আৰু অকণমান আগত আহি এইটো হৈছে উজান বজাৰ ঘাট ইয়াতে মাছৰ বজাৰখন আৰু অকণমান আগত আহি আছে সতী ৰাধিকা শান্তি উদ্যান আৰু বৰ ধুনীয়াকৈ বেলুন এনেকৈ সজাই আছিলে ময়ো ভাবিলোঁ বোলো কি আছেনো ভিতৰত অলপ গৈ সোমাই আহোঁ দেখিলোঁ যে বৰ ধুনীয়াকৈ সজাইছে একদম বেলুন দি পেলাই বৰ ধুনীয়াকৈ আকৌ আৰু ইয়াত আজিয়ে আচলতে অ'পেনিং হ'বলৈ গৈ আছে এখন জিম পাৰ্ক আৰু সতী ৰাধিকা শান্তি উদ্যানখন বহুত পুৰণি পাৰ্ক ইয়াত বহুত আগৰ পৰাই আছে এইখিনিতে এটা ছাইডে মানে উজান বজাৰতে আনটো ছাইডে ব্ৰহ্মপুত্ৰ নদীখন আছে কিন্তু ইয়াত আজি জিম পাৰ্ক এখনৰ অ'পেনিং হ'বলৈ গৈ আছিলে আৰু ময়ো বৰ ভাল দিনত আহি পালোঁ আৰু আপোনালোককো দেখুৱাব পাৰিলোঁ বৰ ধুনীয়াকৈ ইয়াত মানে ইকুইপমেণ্টছবিলাক বনাইছে যিসকল খুব বেছি হেল্থ কনচিয়াছ এক্সাৰচাইজ কৰি ভাল পায় নিজৰ হেল্থটোক ভালে ৰাখি ভাল পায় আপোনালোক সকলোৱে ইয়াত আহিব পাৰিব গোটেইখিনি ইকুইপমেণ্টছ দেখিছে নহয় আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ আৰু আজি অ'পেনিং হোৱা নাই এতিয়ালৈ অলপ পিছত হ'ব চাগে ময়ো আহিলোঁ এনেকৈ আৰু দেখা পাই মোৰো ভাল লাগিলে আৰু এনেকুৱা জিম পাৰ্ক আচলতে ওচৰত এনেকুৱা নাছিলে খুব মানে যোনে এইখিনি ইনিচিয়েটিভ লৈছে বহুত ভাল এটা ইনিচিয়েটিভ সকলোৱে নিজৰ হেল্থটো বৰ ধুনীয়াকৈ ভালে ৰাখিব পাৰিব আৰু আমি নিজৰ হেল্থ ভালে ৰখাটো আচলতে হেল্থ ইজ ৱেল্থ হয়ে নহয় আৰু এয়া সকলোৱে ব্যস্ত সজাবলৈ অ'পেনিঙৰ কাৰণে আৰু পৰিৱেশটোতো বঢ়িয়া এফালে এক্সাৰচাইজ কৰিব আৰু এটা ছাইডে ধুনীয়া ভিউ আপোনালোকে ল'ব পাৰিব আৰু আগলৈ আহি বৰ ধুনীয়া কথা এটা ইয়াত লিখা আছে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় আচলতে আমাৰ ব্যৱহাৰে আমাৰ পৰিচয় খুব মানে একদম মন কৰিবলগীয়া কথা এনেকৈ আগলৈ আৰু বেছি নেদেখুৱালোঁ তেনেকৈ আহি গ'লোঁ আৰু এয়া আপোনালোকেও আহিব পাৰিব আৰু এনেকৈ ঘৰলৈ বুলি আকৌ আহি যাওঁ উভতিলোঁ হৈ গ'ল আৰু এয়া মৰ্ণিং ৱাকৰ পৰা ঘৰ আহিলোঁ আকৌ দিনটো প্লেনিং কৰোঁগৈ আৰু এয়া হৈছে ডে টু নেক্সট ডে ভিডিঅ' সেইদিনা আৰু ব্লগটো এণ্ড কৰা নহ'ল আকৌ ভাবিলোঁ আজি আৰু ৰাতিপুৱাৰ পৰিৱেশটো আপোনালোকক দেখাওঁ আচলতে মই যি কৰোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা ডেইলি ব্লগ হিচাপত আৰু এয়া সূৰ্য আৰু তেনেকৈ ৰাস্তাতে কিনাৰতে পৰি আছিলে শেৱালি ফুল নাইট ব্লুমিং জেচমিন আচলতে শেৱালি ফুলৰ বহুতো উপকাৰিতা আছে আমি অসমীয়া লোকসকলে জানোৱেই শেৱালি ফুলৰ তিতা আমি বহুতে কেঁচাটো হওক বা শুকুৱাইও থৈ পেলাই তাৰে আমি মানে আঞ্জা বা যিকোনো আমি তেনেকুৱা কি কয় ডিছ বনায়ো আমি খাওঁ বহুতখিনি উপকাৰিতা আছে আৰু দেখিবলৈ বৰ ধুনীয়া লাগে ফুলপাহ আৰু এনেকৈ কি মৰম লাগে চাওকচোন ফুলটো আৰু এনেকৈ মৰ্ণিং ৱাকৰ পৰা উভতি আহি আৰু দিনত একো ভিডিঅ' বনোৱা নহ'ল আবেলিৰ পৰা আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ কণ্টিনিউ কৰিছোঁ আচলতে কাৰণ আবেলি অকণ ওলাই আহিলোঁ বৰ ধুনীয়া এটা জেগালৈ বৰ ধুনীয়া ভিউ এটা চাওকচোন গোটেই গুৱাহাটীখনৰ ভিউ ইয়াৰে পৰা মানে চাবলৈ পাৰি আৰু এইখিনি আবেলিৰ সময় আচলতে ছানছেটৰ সময় কেনেকুৱা ধুনীয়া মানে মনোমোহা দৃশ্য সঁচাকৈ আহি খুব বেছি ভাল লাগি গ'ল ইয়াতে গোটেই গুৱাহাটীখন মানে ফালৰ পৰা আৰু আকাশখন যে কেনেকুৱা ধুনীয়া হৈ আছিলে নহয় মানে একদম ৰৈ মানে যেন মানে থমকি ৰৈ চায়ে থাকিম আৰু স্কাই বুলি ক'লে আকাশ বুলি ক'লে এনেও মই বৰ ভাল পাওঁ আৰু এইখিনি পৰিৱেশ বোলো আপোনালোককো মই অকণমান দেখুৱাওঁ
আপোনালোকৰো চাই ভাল লাগিব। আৰু এয়া ছানছেটৰ সময়ৰ দৃশ্য। আৰু এয়া জেগাখিনি বা লোকেশ্যনটো এইখিনি হৈছে কামাখ্যা ৱেষ্ট ভিউ পইণ্ট। একদম কামাখ্যা মন্দিৰৰ একদম ওপৰলৈ মানে ভুৱনেশ্বৰী মন্দিৰটো নাপাওঁতে তাত এটা নতুনকৈ তাত মানে বৰ ধুনীয়া সেইখিনি জেগাটো আগৰ পৰাই আছিলে, কিন্তু তাত ধুনীয়াকৈ ভিউ পইণ্ট হিচাপত মানে বনাই দিয়া হৈছে। দুটা ভিউ পইণ্ট পাওঁ আমি, আৰু এইটো হৈছে কামাখ্যা ৱেষ্ট ভিউ পইণ্ট, আৰু তাৰে লগতে এখন আছে চিলড্ৰেনছ পাৰ্ক। আৰু এয়া পাৰ্কখনো বৰ ধুনীয়াকৈ মানে বনাইছে। অলপমান ছানছেট আন্ধাৰ হোৱাৰ সময় কাৰণে অলপ মানে ভালকৈ দেখুৱাব পৰা নাই, অলপ আন্ধাৰ হৈছে, কিন্তু দিনত যে আৰু ভাল লাগে। আৰু ইয়াত তাৰে বাচ্ছাবিলাকে আহি মানে ইয়াত খেলি আছিলে, আৰু ময়ো এপাক সোমালোঁ। আৰু ইয়াত এয়া মানে কিছুমান জন্তু যেনেকৈ হাতী, জিৰাফ এইবিলাক বনোৱা হৈছিলে। একদম হঠাতে চালে মানে একদম আচল যেনেই পায়, অৰিজিনেল যেনেই লাগে। আৰু সেয়াই ইয়াত আহিলোঁ, ভাল লাগিলে। আপোনালোকেও আহিব কামাখ্যা ৱেষ্ট ভিউ পইণ্ট। মানে সঁচাকৈ বহুত বেছি ধুনীয়া, মানে বহুত বেছিয়ে ধুনীয়া, বৰ ধুনীয়া পৰিৱেশ। Good morning everyone. কি খবৰ? আৰু এয়া হৈছে ডে 3, আকৌ 3 নম্বৰ ডে। মই একেলগে গোটেইখিনি ব্লগ ইয়াত এড কৰিছোঁ। তাৰে পৰা এইটো মানে নেক্সট ডে ভিডিঅ' হয়। আকৌ মৰ্ণিং ৱাকলৈ ওলালোঁ ডে 3। আকৌ ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ, আকৌ ৰাতিপুৱাৰ পৰিৱেশ দেখাওঁ। সেইটোৱেই, ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, আপোনালোকে চাব, আশা কৰোঁ আপোনালোকে চাব স্কিপ নকৰাকৈ। আৰু চালে মোৰো ভাল লাগিব, আৰু আপোনালোকেও জনাব কেনেকুৱা পালে চাই। একে জেগাতে মৰ্ণিং ৱাক কৰিব যাওঁ আচলতে মই আহোঁ, কাৰণ বহুত ভাল লাগে তাৰে পৰিৱেশ। আৰু সেয়া নাও চলি আছে, নাও চলাই আছে ব্ৰহ্মপুত্ৰ নদীত। আৰু সেই পিনে যে দেখিছে সেয়া হৈছে উত্তৰ গুৱাহাটী বা নৰ্থ গুৱাহাটী। ইফালৰ পৰা পুৰা ধুনীয়াকৈ দেখা পায়। আৰু এয়াই বৰ ভাল লাগে ইয়াতে আহি, সেইকাৰণে আহোঁ। আৰু সেইফালে সেইটো এটা কিবা মন্দিৰ হয়, একদম দূৰৰ পৰা মানে জুম কৰিছোঁ, যিমানখিনি জুম কৰিব পাৰি। কি মন্দিৰ হয় নাজানো, কিন্তু এইটো মানে নৰ্থ গুৱাহাটীৰ ফালে আছে। আৰু হোৱা সেইটো কলফুল আচলতে কলফুল লাগি আছিলে। আৰু আগলৈ আহি সতী ৰাধিকা উদ্যান, শান্তি উদ্যান সেইদিনাখনে যে দেখুৱাইছিলোঁ আপোনালোকক, আজি ময়ো আহিলোঁ আকৌ এবাৰ অ'পেনিং হোৱাৰ পিছত। আৰু আহি হোৱা হৈছে উমানন্দ নদীদ্বীপ, সকলোতকৈ সৰু নদীদ্বীপ, স্মলেষ্ট আইলেণ্ড। আৰু ইয়াক পিকক আইলেণ্ড বুলিও কোৱা হয়, ব্ৰিটিছে নাম দিছিলে পিকক আইলেণ্ড। আৰু ব্ৰহ্মপুত্ৰ নদীৰ একদম মাজতে আছে। আৰু ইয়াৰে পৰাই দেখুৱাইছোঁ। আৰু এইখন হৈছে জিম পাৰ্কখন, যিখন আগৰটো ভিডিঅ'ত মই আগৰখিনিত দেখুৱাইছিলোঁ অ'পেনিং হোৱা। আৰু এয়াই পৰিৱেশ, ইয়াত আহিছে মানুহ। আৰু আজি ময়ো বোলো অকণমান চেষ্টা এটা কৰোঁ, এক্সাৰচাইজ অলপ কৰিলোঁ। এয়াই আৰু ভাল লাগে। আৰু তাৰপৰা ওলাই খুব পানী পিয়াহ লাগিলে, সেইকাৰণে বাহিৰতে ডাবৰ পানী অকণমান খালোঁ, কোকোনাট ৱাটাৰ। ডাবৰ পানী খাব লাগে, খুব ভাল। আৰু স্কিন হাইড্ৰেশ্যন সকলোখিনিৰ কাৰণে ভাল কোকোনাট ৱাটাৰ, ডাবৰ পানী। খুব মিঠা আছিলে। আৰু এনেকৈ ঘৰ আহি পালোঁ। আৰু ঘৰ আহি আকৌ তেনেকৈ মাজত আৰু ভিডিঅ' কৰা নহ'ল। আৰু এইখিনি আকৌ সেই আবেলিৰ ভিডিঅ'। মা আৰু মই অকণমান ওলাই আহিলোঁ, অলপ বজাৰ আছিলে আৰু অলপ খোজকঢ়াও হ'ব। সেনেকৈ মই অকণমান ওলাই আহি ঘৰৰ পৰা
এইখিনি গধূলিৰ পৰিৱেশ, প্ৰায় 6:30-7টামান বাজিছিলে আৰু আমি এনেকৈ ওলাই আহিলোঁ। আৰু এইখিনি চানমাৰি কলনীতে সেইখন এনেকৈ অকণমান আপোনালোককো দেখাই গৈ থাকোঁ। এয়াই, ব'লক গৈ থাকোঁ। আৰু আগৰ ভিডিঅ'ত মই আপোনালোকক আছাম ট্ৰিবিউনৰ দিনৰ পৰিৱেশটো দেখুৱাইছিলোঁ, দিনত কেনেকুৱা হৈ থাকে। আৰু আজি আপোনালোকক ভাবিলোঁ যে ৰাতি আছাম ট্ৰিবিউনৰ ৰাতিৰ পৰিৱেশটো দেখুৱাওঁ, ৰাতিৰ সময়ত কেনেকুৱা হৈ থাকে। আৰু এয়াই হৈছে PWD অফিচ। আৰু এনেকৈ আগবাঢ়ি গৈ থাকিলোঁ। আৰু এইখিনি আহি পালোঁ প্ৰায় শিলপুখুৰী। এইটো ওচৰতে আছে এটা য়ামাহাৰ শ্ব'ৰুম। আৰু সেইখন হৈছে মহৰ্ষি বিদ্যা মন্দিৰ পাব্লিক স্কুল। এইখন শিলপুখুৰীতে আছে। আৰু মহৰ্ষি বিদ্যা মন্দিৰ এইখন 1 হয়, 5খন টোটেল মহৰ্ষি বিদ্যা মন্দিৰ আছে, 5টা ব্ৰাঞ্চ আছে আৰু তাৰে মহৰ্ষি বিদ্যা মন্দিৰৰ যিখন 2খন ৰাজগড়, সেইখনত মই মোৰ স্কুলিং কৰিছিলোঁ। কিন্তু এতিয়া সেইখন ৰাজগড়ত নাই, বেলেগলৈ গ'ল। আৰু এয়া হৈছে ফুলবিলাক দেখুৱালোঁ। আৰু শিলপুখুৰীতে আছে এখন পাৰ্ক আৰু এয়া ফাউণ্টেইন, বৰ ধুনীয়াকৈ পানীখিনি ওলাই আছিলে। আৰু এনেকৈ আগবাঢ়ি আহি আমি সোমালোঁ শিলপুখুৰী শ্বপিং মাৰ্ট। আৰু ইয়াতে আচলতে কিছুমান গ্ৰচাৰী আইটেম যি বিচাৰে আপোনালোকে ইয়াত পাব। শিলপুখুৰীতে আছে। আমাৰ ঘৰৰ লাগতিয়াল বস্তুখিনি আমি ইয়াৰ পৰাই লওঁ, আৰু যিখিনি ল'বলগীয়া আছে ইয়াতে লৈ লওঁ। আৰু লাষ্টত সেয়া বিলিং কাউণ্টাৰত বিল দিয়াৰ বাবে ৰৈ আছিলোঁ। বহুত মানুহ হয় আৰু সেইকাৰণে অকণ ৰ'বলগীয়া হয়। আৰু এনেকৈ তাৰপৰা ওলালোঁ বাহিৰত। চব্জি বজাৰো অলপমান কৰা হ'ল আৰু কি আছে? আচাৰ কিহৰ আচাৰ? এইবিলাক কি আচাৰ? আমৰ আচাৰ, তেঁতুলীয়া আচাৰ। ঘৰত বনোৱা? আমটো চাওঁ। ইয়াৰ পৰা অকণমান ল'লোঁ আৰু একদম গ্ৰীণ বহুত ভাল। আৰু ইয়াতে এখন দোকানত মাৰ কিবা কাম আছিলে, সোমালে। আৰু মই ভিডিঅ' কৰি ফুৰিছোঁ আৰু আপোনালোকে ভাবিব পাৰে কিনো ভিডিঅ' কৰি আছে। আচলতে সেইদিনাখনে মোৰ টেষ্টিং কৰি আছিলোঁ, বেক কেমেৰা দি ভিডিঅ' কৰাৰ। তো সেইকাৰণে অকণমানকৈ টেষ্ট কৰি আছিলোঁ। আৰু বাৰে বাৰে পিছফালে চাই আছোঁ, কোনোবাই মোক চাই আছে নেকি, লাজো লাগে ন। সেইটো কাৰণে বেক কেমেৰা দি অকণ ভিডিঅ' কৰাৰ চেষ্টা কৰিছিলোঁ, কেনেকুৱানো হয়। আৰু ইয়াতে এইখন দোকানত আংকল এজনৰ দোকান হয়, শিলপুখুৰীতে আছে। বহুত ধুনীয়া ধুনীয়া কাপোৰ পায়, আপোনাৰ মেখেলা চাদৰ হওক বা যি লাগে। আৰু তাৰপৰা ওলাই আহি চব্জি ল'লোঁ। চব্জি লৈ আকৌ ইয়াতে ওচৰতে ফল মূলৰ দোকান আছিলে, ইয়াৰ পৰা অকণমান ফ্ৰুটছ লৈ ল'লোঁ। আৰু এনেকৈ ল'লোঁ। আৰু আগলৈ আহি মাক এযোৰ কামলৈ যোৱাৰ কাৰণে, ডিউটিলৈ যোৱাৰ কাৰণে মাক এযোৰ চেণ্ডেলৰ প্ৰয়োজন হৈছিলে। ওচৰতে এখন তাত চেণ্ডেলৰ দোকান আছিলে, তাৰপৰাই চেণ্ডেল ল'লোঁ। আৰু এয়া মা এফালে লৈছে আৰু মোৰ হাততো আছে। ময়ো এনেকৈ পূৰা বজাৰ কৰিছোঁ, মা আৰু মই সেইদিনা। বেলেগ বজাৰ নহয়, চব্জি বজাৰ আৰু ঘৰতে লগা বজাৰ। আৰু তেনেকৈ আহি ঘৰৰ ওচৰ পালোঁ। আৰু এয়া ৰাতিৰ আকাশ পূৰা একদম
দিব চাগে ৰাতি বৰষুণে। ইয়াত দেখিছেনে পূৰা চেকিমেকি কিমান ঢেৰেকনি মাৰিছে। আৰু এনেকৈ ঘৰলৈ মা মই আহি পালোঁ আৰু পূৰা মানে ফুল বজাৰ কৰি ভাগৰ লাগিলে আৰু ৰৈছোঁ তলতে, মানে লিফ্টটো আহালে ভাগৰ লাগিছে, মানে চিৰিৰে যাব আৰু এনাৰ্জি নাই, বহুত খোজকাঢ়িলোঁ, সেইকাৰণে লিফ্টতে মা মই গ'লোঁ। এইয়া শুনিছেনে ফেনৰ আৱাজখিনি বাপৰে। আৰু এইখিনি ঘৰ আহি পালোঁ, বহুত বেছি ভাগৰ লাগিছে, সেইকাৰণে অলপ বহি লৈছোঁ আৰু ভাবিলোঁ যে বহি ভিডিঅ'টো মই এনেকৈ এণ্ড কৰোঁ আপোনালোকক কেইটামান কথা কৈ পেলাই। গোটেই ভিডিঅ'টো এইখিনি আছিলে চমুকৈ। মাৰ লগত অকণ ওলাই গ'লোঁ, অলপমান বজাৰ কৰিলোঁ, যি পাৰোঁ আপোনালোককো অলপমান দেখুৱালোঁ। আৰু লগতে এই ভিডিঅ'টোত একদম আৰম্ভণিৰ পৰা মই যিখিনি মৰ্ণিঙৰ পৰা যিখিনি দেখুৱালোঁ, আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু ভাবিছোঁ কিবা হ'লেও আপোনালোকক ইনফৰ্মেশ্যন দিব পাৰিছোঁ। আচলতে কথাটো কি হ'ল, গোটেই যিখিনি মই মৰ্ণিঙৰ পৰা ভিডিঅ' মই তাত মৰ্ণিঙৰ পৰা যিখিনি ভিডিঅ' মই ইয়াত দেখুৱালোঁ, সেইকেইটা ক্লিপ আচলতে মই আগতে ভিডিঅ'কেইটা বনাই থোৱা, মানে ডেইলি ব্লগ বনাম বুলিয়ে ভাবিছিলোঁ, কিন্তু কিবা কাৰণত মই ভিডিঅ'খিনি এণ্ড কৰিব পৰা নাছিলোঁ। সেইকাৰণে মই ভাবিলোঁ যে আজিৰ ভিডিঅ'টোতে মই গোটেইখিনি এটা কমপ্লিট ব্লগ হিচাপে আপোনালোকৰ আগত ৰাখোঁ, মানে কমপ্লিট ব্লগ হিচাপে মই গোটেই ভিডিঅ'টো বনাওঁ। সেইটোৱে ভাবি পেলাই মই মৰ্ণিং টু ইভিনিং গোটেইখিনি এটা চিৰিয়েল ফৰ্মত মই আপোনালোকৰ আগত ৰাখিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু তাৰে ইনফৰ্মেশ্যন যিটো হৈছে যে তাত যিখন মই সতী ৰাধিকা উদ্যান দেখুৱালোঁ, উজান বজাৰত আছে, লাচিত ঘাটৰ ওচৰতে। সতী ৰাধিকা উদ্যানখন খুব পুৰণা হয়, বহুত আগৰে পৰা আছে, কিন্তু তাত ৰিচেণ্টলি সেই যিখন জিম পাৰ্ক মই দেখুৱাইছোঁ, খুব ৰিচেণ্টলি তাত মানে বনালে আৰু অ'পেনিং হ'ল, এসপ্তাহ হৈছে মাত্ৰ, আৰু বহুত বেছি ভাল হৈছে। মানে মই জনাত আমাৰ এইখিনিত তেনেকুৱা জিম পাৰ্ক বুলিবলৈ নাছিলে, আৰু যিসকল লোক খুব বেছি হেল্থ কনচিয়াছ তেওঁলোকৰ কাৰণে বহুত বেছি ভাল হৈছে। কাৰণ কিয়, হেল্থ ইজ ৱেল্থ। আমাৰ হেল্থটো ফাৰ্ষ্ট প্ৰায়ৰিটি। আচলতে আমি হেল্থটো ভালে ৰাখিবই লাগিব। আৰু এটা ভাল কি, তাত আমি মৰ্ণিং ৱাক কৰিবও গ'লোঁ আৰু লগতে আমি এক্সাৰচাইজখিনিও কৰিলোঁ, কাৰণ তাত বহুতখিনি ভাল ইকুইপমেণ্টছ আছে। আৰু লগতে পৰিৱেশটো খুব ধুনীয়া, মানে ৰাতিপুৱাৰ পৰিৱেশটো যে সঁচাই বহুত বেছি ধুনীয়া লাগে তাত, কাৰণ ওচৰতে ব্ৰহ্মপুত্ৰ নদী, চৰাই চিৰিকটিৰ ধুনীয়া মানে আৱাজ আহি থাকে, আৰু লগতে ফ্ৰেছ বতাহ, ফ্ৰেছ হাৱা, বহুত বেছি মানে তাৰে পৰিৱেশটো বহুত বেছি ভাল লাগে। আৰু যিসকল লোক তাৰে ওচৰতে থাকে, আপোনালোকেও গৈ চাব পাৰে এবাৰ। সদায় আপোনালোকৰ মানে এদিন গ'লে গৈ থাকিবলৈ মন যাব, বহুত বেছি ধুনীয়া লাগে সেই জেগাটো। আৰু লগতে যিখন জিম পাৰ্ক কৰিলে সেইখনতো আৰুৱে বহুত বেছি ভাল। ক'লোৱে নহয়, যিসকল লোক বহুত বেছি হেল্থ কনচিয়াছ তেওঁলোকৰ কাৰণে বহুত বেছি ভাল হৈছে। এক্সাৰচাইজো কৰিলে, মৰ্ণিং ৱাক কৰিলে, ফ্ৰেছ বতাহো পালে, আৰু গোটেই দিনটো একদম পূৰা বঢ়িয়া হৈ থাকিব। একদম ৰাতিপুৱাই যেতিয়া মৰ্ণিং ষ্টাৰ্ট ভাল হয়, অভাৰঅল গোটেই ডে ভাল হয়। আৰু আমি সঁচাকৈ সকলোৱে আমাৰ হেল্থটো খুব ভালকৈ ৰাখিব লাগে। আৰু আজিকালি যিহেতুকে বহুতো মানে কি হয়, আমি বহুতো লোক বহুত বেমাৰত আক্ৰান্ত হয়। আচলতে বহুত কাৰণ হয় আমাৰ লাইফষ্টাইল। আমি যদি আমাৰ লাইফষ্টাইলটো অকণমান ঠিক কৰোঁ, আমি সকলোবোৰ আচলতে সুস্থ হৈ থাকিব পাৰিম। সেইটোৱে চেষ্টা মাথোঁ। আৰম্ভণিতে হয়তো অলপমান কষ্ট হয়, কিন্তু লাহে লাহে গোটেইখিনি যেতিয়া আমি যেতিয়া লাহে লাহে কৰি যাওঁ, অভ্যাসত পৰিণত হয়, তেতিয়া বহুত সহজ হয়। আৰু এনেকুৱা হয়, এদিন যদি আমি এক্সাৰচাইজ বা এদিন যদি আমি মৰ্ণিং ৱাক নকৰোঁ, মানে ভাল নালাগে। তো সেইটোৱে আমি সকলোৱে আমাৰ হেল্থটোক প্ৰায়ৰিটি দিব লাগে। আৰু সেইকাৰণে যিখন মই তাতে দেখুৱালোঁ জিম পাৰ্ক, আপোনালোকে এবাৰ আহি চাব, যিসকল লোক গুৱাহাটীতে থাকে মানে, কাৰণ বাহিৰৰ লোকখিনিতো বাহিৰৰ লোক যদি চাই আছে মানে গুৱাহাটীৰ বাহিৰত, তেওঁলোকৰ হয়তো আহিবলৈ বৰ্তমান সময়ত অসুবিধা হ'ব, কিন্তু যেতিয়াই তেওঁলোকে গুৱাহাটী ভিজিট কৰে, এবাৰ হ'লেও তাত যাব। বহুত বেছি ভাল লাগে মানে পৰিৱেশটো, বিশেষকৈ মই যিটো ক'লোঁ একদম মৰ্ণিঙৰ যিটো পৰিৱেশ, একদম ৰাতিপুৱাৰ যিটো পৰিৱেশ, বহুত বেছি ভাল লাগে। আৰু এইখিনি আছিলে মোৰ গোটেই ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু কেনেকুৱানো পালে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আৰু লগতে মোৰ ভিডিঅ'টো চাই কোনে কোনে তাতে সতী ৰাধিকা উদ্যান ভিজিট কৰে, প্লিজ মোৰ আহি
ভিডিঅ'টোত এবাৰ হ'লেও কমেণ্ট কৰিব আপোনালোকৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিলে, কেনেকুৱা লাগিলে গৈ। আৰু সেইটোৱে এইখিনিয়ে ক'লোঁ। আমি সকলোৱে আমাৰ হেল্থটোক ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগে। আমি সকলোৱে আমাৰ হেল্থটো ভালে ৰাখিব লাগে। সদায় আমি হেল্থি এটা লাইফষ্টাইল আমি মেইনটেইন কৰিব লাগে। এক্সাৰচাইজ, হেল্থি ডায়েট সকলোখিনি। আৰু ময়ো এই জাৰ্ণিটোত ষ্টাৰ্ট কৰিছোঁ লাহে লাহে। ময়ো বহুত নতুন আচলতে। হেল্থি লাইফষ্টাইল এটা, ডেইলি এক্সাৰচাইজ, ডেইলি মৰ্ণিং ৱাক, সেইখিনিয়ে সকলো চেষ্টা কৰোঁ মই সদায় মেইনটেইন কৰিবলৈকে। সেইটোৱে আকৌ এবাৰ কৈছোঁ, হেল্থ ইজ ৱেল্থ। আমাৰ শৰীৰটো আচলতে প্ৰথম আমি আগতে প্ৰায়ৰিটি দিব লাগে। বাৰু যি কি নহওক, আশা কৰোঁ আপোনালোকে গোটেই ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভাল লাগিলে মোৰ ভিডিঅ'টো প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু লগতে যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোক সকলোকে কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কাষতে থকা বেল আইকনটো অল কৰি দিব। তেতিয়া মই যেতিয়াই কিবা ভিডিঅ' মই আপলোড দিওঁ আপোনালোকে আগতীয়াকৈ গম পাই যাব। আৰু এইখিনি আছিলে। তেতিয়াহ'লে আকৌ অন্য এটি ব্লগত লগ পাম বুলি আশা ৰাখিলোঁ। আপোনালোক তেতিয়ালৈ সকলোৱে হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে থাকক আৰু সুস্থ থাকক। ঠিক আছে তেন্তে, আকৌ নেক্সট এটি ব্লগত লগ পাম বুলি আশা ৰাখিলোঁ। মন ভরে লোকানি মধুর নিশা তরা ভরা